সেয়া আবেলি টাইমত খোজকাঢ়ি আহি থাকোঁতে ৰাজদাক লগ পালোঁ। ভাল টিকটক বনাইছিলে, কিন্তু বৰ দুখৰ কথা যে টিকটক বন্ধ হৈ গ'ল। সেইটো কাৰণে মানুহটো মানে আজিকালি ইনষ্টাগ্ৰামত লগ পাব, ভাল ভাল ভিডিঅ' বনায়। কি খবৰ কচোন? খবৰ ভালে বাৰু। আপোনাৰ খবৰ কি? মই এতিয়া ডিম্পু দাকে লগ পালোঁ বুলি মই ভৱিষ্যত ভাবিছোঁ। হয় নেকি? হয় হয়। অঁ, মোক লগ পাওঁ বুলি নাভাবো নেকি? তই যে অকল ভতিজাটোক লৈ ফুৰা, ভতিজা নেৰে নেকি? নেৰে কি কৰিবি আৰু। অ ভাই 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 নিদিবি কেলা বৰ ধুনীয়া দেই, কিউট মৰম লগা। ভালডাল এনেই এতিয়া ক'ত গৈছিলি? দোকান। দোকান ক ভাই, দম নিদিবি ফালি পেলাম বান, গোটেই ফালি পেলাম বান দেই। ঠিক আছে বাৰু। এজন ভাল ষ্টুডেণ্ট হয় সঞ্জয় চেত্ৰী। যোৱাকালি 5 ক্লাছ পাইছে, ই লাজ কৰিছে। চাওঁ চাওঁ কৈ দেচোন এইবিলাক সঞ্জয়ে লাজ কৰিছে, পলাইছে ই বোলে। কেমেৰাৰ আগত ক'বলৈ তাৰ বহুত লাজ লাগে বোলে। মই এতিয়া পিছাৰী পাৰত, সেইটো পিছাৰী। ইয়াত মাছ অকণ মেলিছে বাৰু, প্ৰায় 20 কেজিমান মেলিছে। সেই ঘৰে ৰৌ মাছ খাবৰ কাৰণে মেলিছোঁ বুলি কৈছে। পূৰা খাব তাৰমানে। হাই, গুড ইভিনিং। এয়া গছৰ তলত অকণমান বহি আছোঁ। কিনো কৰিবি আৰু, দিনবোৰ সেনে গৈছে। অকণমান জিৰাই লৈছোঁ। এয়া ৰাস্তাই ফোন কৰিছে, অকণমান কথা পাতি লওঁ। ঠিক আছে। অ' ৰাজদা, কি খবৰ? অঁ, ক'ত আছা? বৰ্তমান মাছচাপৰি গাঁও। অঁ, এই ভিডিঅ' শ্বুটিং এটাত আহিলোঁ। ভালে লাগিলে, আপোনাক ধন্যবাদ দিলোঁ। অঁ, ঠিক আছে বাৰু। অঁ, এই পোৱালিটো দেখিছে, অকল চাইকেলেই চলাই ফুৰে, চাইকেল চলাব পাৰিছোঁ বুলি। সেইটো